গাইজ আশা কৰোঁ সকলো ভালে আছে আৰু আজি এটা নতুন ব্লগ পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে ব্লগটো শেষলৈকে চাই থাকিব বৰষুণটো অলপ অলপ চিপচিপকৈ দি আছে আৰু আজি মই ক'ত যাওঁ কি কৰোঁ সকলোখিনি দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব চ' আমি এতিয়া যোৰহাট পাইছোঁহি এয়া যোৰহাটৰ চুকাফা কলাক্ষেত্ৰ চ' চুকাফা কলাক্ষেত্ৰলৈ নিশ্চয় আহিব ইমান মানে বহুত নেদেখা বস্তু দেখি পাব চ' বলক এতিয়া আমি আহি পালোহি শিৱসাগৰ এয়া হৈছে শিৱসাগৰৰ শিৱদৌল বৰ্তমান আমি পালোহি জয়সাগৰ পুখুৰী এয়া দেখিছে জয়সাগৰ পুখুৰী কিমান বেছি ভাল লাগিছে চাওকচোন আজি বতৰটো ভাল ন আমি এতিয়া আহি আছোঁ ঘৰলৈ আহি আছোঁ আমি এয়া হৈছে ৰংঘৰ এই ৰংঘৰ দুমহলীয়া অট্টালিকাৰ শ্ৰীযুত প্ৰমত্ত সিংহই 1744 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিলে চাওকচোন ইমান ধুনীয়া আমাৰ শিৱসাগৰ বুলি ক'লেতো ৰংঘৰ কাৰেংঘৰ বুলিয়েই বিখ্যাত আৰু চ' শিৱসাগৰটো আহিলে ৰংঘৰ কাৰেংঘৰ নোহোমাকৈ যেন থাকিব পাৰোঁ চাওকচোন এই ভিতৰৰ ভাগ এই ওপৰৰ ভাগটো দুফালে দুটা ঘৰিয়ালৰ আকৃতিৰ বনোৱা হৈছে আৰু এই ৰংঘৰতে আগৰ দিনৰ ৰজাসকলে ইয়াতে বহি সকলো ধৰণৰ খেল উপভোগ কৰিছিল আৰু মোৰ পিছফালে দেখিছে সেয়া বনাই থোৱা আছে
গৈছিলোঁ এনেকুৱা নহয়। এই তলাতল ঘৰটো নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰু এইটো মহল 7 মহলীয়া হয়। তলৰ আৰু ইয়াত পূৰ্বৰ পৰা পশ্চিমলৈ দীঘলীয়া কৰিডৰ লগত কেইবাটাও কোঠালি আছে। আৰু ইয়াত সুৰংগ দুটা আছে, এটা হৈছে দিখৌ নৈ ওলাইগে আৰু এটা কাৰেংঘৰ ওলাইগে। Hey guys, আপোনালোকো ইয়ালৈ আহিব পাৰে, খুব কম খৰচতে হৈ যাব। এইটো হৈছে তলাতল ঘৰ। জানে মই কৈ দিছোঁ যে আৰু ইয়ালৈ আহি বহুত বেছি ভাল লাগিলে আৰু ইয়াতে মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। গতিকে ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।